হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল। আজি মই এটা খুব ইজি আই মেকআপ লৈ আহিছোঁ আৰু এইটো মেকআপ সকলোৱে বহুত ভাল পায় আৰু ইয়াতে মই এই মেকআপটোতে এটা মই চিক্ৰেট আজি দেখাম আপোনালোকক। চিক্ৰেট ক'ম কেনেকৈ গোটেই ফেচটোতে মেকআপৰ পিছতে গ্ল' পাব। অৱশ্যে হাইলাইটাৰ লগালেও গ্ল' আহে, কিন্তু এটা পাৰ্টতহে গোটেই ফেচটোত কেনেকৈ গ্ল' আনিব পাৰে মেকআপত সেইটো আজি মই দেখাম আৰু ভিডিঅ'টো তেনেহ'লে সম্পূৰ্ণকৈ চাব আপোনালোকে। আৰু আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু প্ৰথমতে মই মোৰ ফেচটো এখন ৱেট ৱাইপ লৈ পেলাই অইল ফ্ৰী কৰি ল'ম। তাৰপিছতে মই ইয়াত ছেৰাম এপ্লাই কৰিছোঁ গুড ভাইবছৰ, আৰু তাৰপিছতে মই লোটাছৰ হোৱাইটনিং যিটো ক্ৰীম হয় মইশ্চাৰাইজাৰ হয় সেইটো এপ্লাই কৰিছোঁ। তাৰপিছতে মই প্ৰাইমাৰ লগালোঁ, অৱশ্যে এইটো ক্লিপ ডিলিট হৈ গ'ল মোৰ। তাৰপিছতে মই আই মেকআপটো কৰিম। তাৰ কাৰণে মই ফাউণ্ডেশ্যন এপ্লাই কৰি লৈছোঁ এজ এ আই বেছ। আপোনালোকে যিকোনো ধৰণৰ কনচিলাৰ হওক বা আই প্ৰাইমাৰ হওক লগাই ল'ব পাৰে, এইটো খুবেই প্ৰয়োজন আই মেকআপ আই শ্বেডো এপ্লাই কৰাৰ আগতে আই প্ৰাইমাৰ লগোৱাটো। আৰু যদি আই প্ৰাইমাৰ নাথাকে তেনেহ'লে ফাউণ্ডেশ্যন লগালেও হৈ যায়। তাৰপিছতে পাউডাৰ ছেট কৰি ডাইৰেক্ট আই শ্বেডো এপ্লাই কৰিব পাৰিব। প্ৰথমতে মই ক্ৰিজ লাইনত চকলেট কালাৰটো এপ্লাই কৰি লৈছোঁ। আৰু মই আজি যিখিনি ব্ৰাছ লৈছোঁ সেইখিনি হৈছে, এতিয়া যিডাল ব্ৰাছ লৈ আছোঁ সেইডাল হৈছে 210 নম্বৰ পেকৰ। আৰু যিকোনো ধৰণৰ আই শ্বেডো ব্ৰাছ ল'ব পাৰে যদি ভাল হয়, এপ্লাই কৰোঁতে গম পাব আপোনালোকে। তাৰপিছতে মই যিহেতু ব্লু স্মকি আই মেকআপ কৰিছোঁ, তাৰ কাৰণে প্ৰথমতে ব্লেক আই শ্বেডো এপ্লাই কৰি লৈছোঁ। সদায় মনত ৰাখিব, যেতিয়া ব্লু হওক গ্ৰীণ হওক বা এনেকুৱা ধৰণৰ ডাৰ্ক কালাৰৰ স্মকি আই মেকআপ কৰা হয় তেনেহ'লে তাৰ তলত ব্লেক আই শ্বেডো লগোৱাটো খুবেই জৰুৰী, নহ'লে কালাৰটো খুব পাতলকৈ ওলাই আহিব। ঠিক আছে, এতিয়া মই একেখন আই শ্বেডো পেলেটৰ পৰাই যিটো ব্ৰাউন শ্বেড থাকে সেইটো লৈ পেলাই মই আইব্ৰ'টো ফিল কৰি ল'ম। যদি আপোনালোকৰ ওচৰত আইব্ৰ' নাথাকে, আইব্ৰ' পেলেট হওক বা আইব্ৰ' যিকোনো পেঞ্চিল নাথাকে, তেনেহ'লে আই শ্বেডো পেলেটৰ পৰাও এনেকৈ মোৰ নিচিনাকৈ আইব্ৰ'টো ফিল কৰিব পাৰিব। তাৰপিছতে মই ব্ৰাউ বনটো হাইলাইট কৰিম ছেইম আই শ্বেডো পেলেটৰ পৰা এটা হাইলাইট ব্ৰাইট কালাৰ লৈ পেলাই, শ্বিমাৰ কালাৰ লৈ পেলাই। তাৰপিছতে মই মোৰ যিখিনি ডাৰ্ক চাৰ্কলছ আছে, ডাৰ্ক স্পটছ আছে, গোটেইখিনি হাইড কৰিবৰ কাৰণে নাইকাৰ কনচিলাৰ পেলেটখনৰ পৰা এটা লাইট য়েল্ল' কালাৰ শ্বেড ল'ম। ইয়াতে অৰেঞ্জ শ্বেডো আছে, যদি বিচাৰে আপোনালোকে অৰেঞ্জ শ্বেডটোও ল'ব পাৰে। মই আজি য়েল্ল' শ্বেডটো লৈ পেলাই মোৰ যিখিনি ডাৰ্ক চাৰ্কলছ আছিলে, যিখিনি ডাৰ্ক স্পটছ আছিলে, যিখিনি পিগমেণ্টেশ্যনৰ প্ৰব্লেম আছিলে, গোটেইখিনি হাইড কৰি লৈছোঁ। ঠিক আছে, এতিয়া মই চিক্ৰেটটো ক'ম যে গোটেই ফেচটোতে কেনেকৈ আপোনালোকে গ্ল' আনিব পাৰে। তাৰ কাৰণে আপোনালোকে যিকোনো ধৰণৰ ইলুমিনেটৰ এটা ভাল কোম্পানীৰ এটা ইলুমিনেটৰ ল'ব লাগিব। আৰু মই লৈছোঁ চুইচ বিউটিৰ ইলুমিনেটৰ। এইটো মই ফাৰ্ষ্ট টাইম ইউজ কৰিছোঁ একচুৱেলি, আৰু মই এইবাৰ ইউজ কৰি বহুত ভাল পালোঁ। সেইকাৰণে মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে গোটেই ফেচটোতে কেনেকৈ গ্ল' আনিব পাৰে। তেতিয়া প্ৰথমতে যিটো ইলুমিনেটৰ হয় ডটকৈ গোটেই ফেচটোতে এপ্লাই কৰি ল'ব, য'ত আপোনালোকে হাইলাইট কৰিব বিচাৰে, গ্ল' আনিব বিচাৰে তাত। তাৰপিছতে তাৰ পৰা ডাইৰেক্ট ফাউণ্ডেশ্যনটো এপ্লাই কৰিব। মই ক্ৰীম ফাউণ্ডেশ্যন লৈছোঁ, আৰু ফাউণ্ডেশ্যনটো হৈছে মেকআপ ষ্টুডিঅ', যিটো মই আই শ্বেডো বেছ হিচাপেও ইউজ কৰিছিলোঁ এইটো। তাৰপিছতে মই তাৰ ওপৰতে এইটো কম্পেক্ট দি পেলাই ছেট কৰি লৈছোঁ, যাতে ফাউণ্ডেশ্যনটো লক হৈ যায়, লং লাষ্টিং হয়, লক হৈ যায়, ক্ৰিজ নাহে তাত বা উঠি নাযায় ফাউণ্ডেশ্যনটো। তাৰ কাৰণে খুব ধুনীয়াকৈ মেট কৰি লোৱাটো খুবেই প্ৰয়োজন। আৰু সেইকাৰণে মই ফাৰ্ষ্টতে পাউডাৰ আৰু তাৰপিছতে কম্পেক্ট দি পেলাই এইটো ফাউণ্ডেশ্যনটো লক কৰি ল'লোঁ। ঠিক আছে, এতিয়া মই কণ্ট'ৰ লৈছোঁ। কণ্ট'ৰৰ কাৰণে মই মেকৰ NC46 নম্বৰটো লৈছোঁ। মোৰ শ্বেডৰ যোন আছে তেওঁলোকে NC46টোৱে ল'ব পাৰে, একদম পাৰফেক্ট শ্বেড হয় আমাৰ দৰে কালাৰৰ কাৰণে, কমপ্লেক্সনৰ কাৰণে। যদি মোতকৈ ফেয়াৰ হয় বা হেৰি হয়, তেতিয়াহ'লে এটা শ্বেড বা দুটা শ্বেড লাইট ল'লেও কোনো প্ৰব্লেম নাই। তাৰপিছতে মই ব্লাছাৰৰ কাৰণে লৈছোঁ পেকৰ ব্লাছাৰ। এইটো পিচি পিংক শ্বেডৰ হয়, আৰু এইটো খুব ধুনীয়াকৈ অলপ দেৰি পিছত মিলি যাব, যদিও প্ৰথমতে অলপমান বেছি লগা যায়, কিন্তু পিছত ধুনীয়াকৈ মিলি যায়। গতিকে বেছিকৈ লাগিলেও টেনশ্যন নল'ব, পিছত কম হৈ যায় কালাৰটো। ঠিক আছে, এতিয়া মই হাইলাইটাৰ এপ্লাই কৰিছোঁ। হাইলাইটাৰৰ কাৰণে মই লৈছোঁ নাইকাৰ ব্ৰিক হাইলাইটাৰ। এইটো মই একচুৱেলি
খুব কমকৈ লগাম কাৰণ বহুত পিগমেণ্টেড হয় আৰু দিনৰ মেকআপৰ কাৰণে হাইলাইটাৰটো একচুৱেলি খুব কমকৈ লগাব লাগে আদাৰৱাইজ বহুত বেছি জিলিকি থাকিলে ভাল নালাগে ৰাতিৰ কাৰণে অবভিয়াছলি অলপমান গ্ল' আহিলেও একো প্ৰব্লেম নাই তাৰপিছত মই চকুটো অকণমান ডাঙৰ দেখাবৰ কাৰণে ৱাটাৰ লাইনত মই হোৱাইট কালাৰ কাজল লগাম কাজলডাল হৈছে NYPৰ হোৱাইট কাজল আৰু জাম্বো পেঞ্চিল হয় এডাল একচুৱেলি আৰু তাৰপিছতে মই যিটো মোৰ লোৱাৰ লেছ লাইন তাতে মই ব্লু কালাৰটো আৰু ক্ৰিজ লাইনত মই যিটো শ্বেড লগাইছিলোঁ দুইটা মিক্স কৰি পেলাই লগাম ওপৰত যিকেইটা কালাৰ লগাইছোঁ সেই একেকেইটা কালাৰে মই তলত লগাম অকল খালি ব্লুটো মই ইনাৰ কৰ্নাৰৰ ফালে লগাম আৰু যিটো মই চকলেট কালাৰ আছে সেইটো মই আউটাৰ কৰ্নাৰৰ ফালে লগাম তাৰপিছতে মই মাস্কাৰা এপ্লাই কৰিছোঁ মাস্কাৰাৰ কাৰণে মই লৈছোঁ পেকৰ মাস্কাৰা আৰু মই ৱাটাৰ লাইনত খুব ধুনীয়াকৈ মই লগাই ল'ম যাতে মোৰ তলত যিহেতু মই ব্লেক কালাৰ কাজল লগোৱা নাই ব্লেক কালাৰ কাজল লগালে অলপমান কমকৈ লগালেও হয় মাস্কাৰাটো কিন্তু মই যিহেতু হোৱাইট লগাইছোঁ সেইকাৰণে মাস্কাৰাটো লগোৱাটো খুবেই প্ৰয়োজন খুব ভালকৈ লাহে লাহে লগাব আপোনালোকে খৰধৰ নকৰিব তাৰপিছতে মই নাইকাৰ এখন লিপ পেলেটৰ পৰা দুটা শ্বেড মিক্স কৰি পেলাই মই ফাৰ্ষ্টতে লগাই ল'লোঁ তাৰপিছতে এয়া লগাইছোঁ মই লিপ গ্লছ এতিয়া পাহৰি গৈছোঁ মই কি ব্ৰেণ্ডৰ হয় অলপ দেৰি পিছত মই জনাই দিম বা মই ডেছক্ৰিপশ্যন বক্সত চেক কৰি ল'ব যিখিনি প্ৰডাক্টছ মই লগাইছোঁ তাৰপিছতে মই মোৰ গ্লিটাৰ এপ্লাই কৰিম গ্লিটাৰ লগোৱাৰ আগতে গ্লু লগাই লৈছোঁ এইটো হৈছে ফেচ আপৰ গ্লু তাৰপিছতে ইয়াৰ ওপৰত মই এপ্লাই কৰিছোঁ গ্লিটাৰ ৱাছৱাৰ ব্লু কালাৰ গ্লিটাৰ পাউডাৰটো খুব ধুনীয়া হয় খুব ধুনীয়া আৰু মানে খুব কম ৰেঞ্জত এই গোটেই মই 24টা কালাৰ পাইছোঁ আৰু আপোনালোকে যদি চোৱা নাই চাই ল'ব গোটেইখিনি পিগমেণ্টেশ্যন কেনেকুৱা কি ধৰণৰ হয় গোটেইখিনি অলৰেডি মোৰ চেনেলত দিয়া আছে ভিডিঅ' আৰু তাৰ লিংকটো পাই যাব ডেছক্ৰিপশ্যন বক্সত চেক কৰি ল'ব আৰু এইটো হৈছে ফাইনেল লুক আৰু মই ইয়াতে যিটো আইলেছ লগাইছোঁ সেইটো চেলাইলিছ আইলেছ তাৰপিছতে বাকী যি আপোনালোকৰ সুধিবলগীয়া আছে মোক কমেণ্টত সুধিব পাৰে আৰু কেনেকুৱা লাগিলে সেইটো মোক প্লিজ কমেণ্টত জনাব যদি ভাল লাগিলে আৰু নেক্সট কেনেকুৱা ধৰণৰ আই মেকআপ চাবলৈ বিচাৰে মোক ক'ব পাৰে যে এনেকুৱা ধৰণৰ যদি আই মেকআপ আপোনালোকৰ আছে জানিবলৈ বা শিকিবলৈ বা চাবলৈ মন যায় তেতিয়াহ'লে মোক কমেণ্টত প্লিজ জনাব পাৰে মই ডেফিনেটলি আপোনালোকৰ যিটো ইচ্ছা আছে মই পূৰণ কৰিবলৈ চেষ্টা কৰিম তাৰপিছতে আৰু এতিয়া ফাইনেল লুক চাওক কেনেকুৱা ধৰণৰ গ্ল' আহিছে এইটো ইলুমিনেটৰ লগোৱাৰ পিছত ইলুমিনেটৰ যদি নলগায় তেনেহ'লে এনেকুৱা গ্ল' পোৱা নাযায় তেনেহ'লে ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বাই